পাখণ্ড মৰ্দন চতুৰ্থ কীৰ্তন ঘোষা। হে ৰামে হে জীৱন ৰামে হে প্ৰাণ ৰাম বিনা নাহি বান্ধৱয়ান। হে ৰামে হে জীৱন ৰামে হে প্ৰাণ হে ৰাম বিনা নাহি বান্ধৱয়ান। পদ মন্ত্ৰ তন্ত্ৰ আনুদৈৱয়নেক হিন্দেখ কাল পাত্ৰ ছিদ্ৰ যতেক পূৰ্ণ নোহি যত যজ্ঞৰ অংগ হৰি নামে কৰে হবে সুহাংগ। হে ব্ৰাহ্মণৰ আগে শুক্ৰৰ বাক অষ্টম স্কন্ধত দেখিও তাক ভকত জনেহে মোৰ হৃদয় ময়ো ভকতৰ হিয়া নিশ্চয়। হিমুত বিনে ভক্তে নিশ্চিন্তে য়ান হি ভকত বিনে মোৰো নাহি ধ্যান। দুৰ্বাসাৰ আগে কৈলা মুৰাৰী নৱম স্কন্ধত দেখা বিচাৰি মুকুতিৰ শোক চবে ভকতি তাক এৰি কৰে জ্ঞান তৰতি। দুখ মাত্ৰ পাৱে পাছেহে জানে কাষ্ট পতানক যেহেন বানে। ব্ৰজৰতি ন হৈবো মহাভাগ পাইবো গোপী কাৰৰেনো কলাগ। যাৰ মিত্ৰ ভৈলা জগতপতি ব্ৰহ্মায়ে কৰিলা কৃষ্ণ কতুতি। ব্যভিচাৰী দুষ্ট ব্ৰজ যুৱতী তথাপি কৃষ্ণত ভৈলা ভকতি। জানিলো পাপিও ভজুক মাত্ৰ হেতেকে ভৈল মুকুতিৰ পাত্ৰ। কৃষ্ণৰ কথাত যেতো ৰহিক ব্ৰহ্মাণ জন্ম তাৰ লাগে কি ক। স্মৰোক মাত্ৰ হৰি দিনে ৰাতি নবাছে ভকতি জাতি অজাতি। নন্দৰ বজে
যত গোপী যাক সদা বন্ধু টান পদ ধুনাক নুগুছে হৰি গীত দিনে ৰাতি জগতকে কৰে প্ৰবৃত্ত উদ্ধাৱে বন দিলা গোপীৰ ধূলি আৱে মূঢ়জনে নিন্দে কি বুলি হৰিৰ চৱক মই বোলে চিত্ৰে মমতা কৰে পুত্ৰ ভাইজা বিত্ৰে এ তীৰ্থ বুলি কৰে জলত শুদ্ধি পতি মাতক কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই ইহ বমতি ৰুতুয় ধম কৃষ্ণ বদতি একান্তে মৰে কৰ্ম মাত্ৰ কৰি হৃদয়ে থাকিয়া বিদুৰ হৰি শ্ৰৱণ কীৰ্তনে যাৰ অভ্যাস নচায়ে হৰি তাৰ আশী পাশ মিছা তৰ্ক বাদে ভৈলৈ আন্ধাৰ নপায়ো জ্ঞান পন্থ কৰি বিচাৰ মাধৱ বামন গোবিন্দ বুলি কৈখানি মুকুত হৈবু সমূলি দশম স্কন্ধত বেদৰ স্তুতি আক নমানিবে কোন যুগতি পাখণ্ডেহে নিন্দে বেদৰ বাণী তাৰ সম্ভাষণ এৰিবা জানি কৰ্ম তপ জ্ঞানে সাধে যি গতি দানে বা সন্যাসে পাৱে সম্প্ৰতি ভকতে সুখে বহি পাৱে তাক উদ্ধৱৰ আগে কৃষ্ণৰ বাক পৰম অহিংসা ধৰ্ম সন্যাসে নপাৱে যি মুক জ্ঞান অভ্যাসে ভকতেহে কৰে আমাক বৈশ্য কৰিলো ধব ইটো ৰহস্য গৰু গোপিকা পশু বৃক্ষ বন নাহি জন্মান্তৰে কিছু সাধন এহি জন্মে মাত্ৰ কৰি ভকতি
পাইলে সকলে মুহুৰ গতি। অশুদ্ধ মনৰ কৰ্ম সকল শ্ৰৱে যেন আওৰা ঘটৰ জল। কৃষ্ণৰ বাক্য পাষাণৰ ৰেখা একাদশ স্কন্ধে বিচাৰি দেখা। বুলন্ত শোকে কিনো ভৈল খেদ পাখণ্ডে কৰিবে বুদ্ধিক ভেদ। কলিত শৰীৰ কীৰ্তন এৰি ফুৰিবে লোকে আন কৰ্ম কৰি। পাইবে শ্ৰম তপ ব্ৰত কৰি একান্তে যেতো নোহমৰে হৰি। জ্ঞানতো কৰ্মতো কৰিয়ানৰ হৰি কীৰ্তনত কৰায়াদৰ। দ্বাদশ স্কন্ধত সেহিহে কৈল তথাপি মূঢ়ৰ বোধ নভৈল। কৰে উপালম্ভ হৰি কীৰ্তনে আত্মঘাত কৰি মৰে আপোনে। বিষ্ণু ভকতক দেখিয়া হাঁহে আপুনিও নষ্ট আনকো নাখে। কীৰ্তন শুনিয়া সম্যকে মৰে জানিবা নিতে মহাপাপ কৰে। হৰি ধ্বনি শুনি বিহল হৈ হিয়াত তাৰ লাগে যেন জুই। সমস্তে শাস্ত্ৰতে কৰিয়াহাৰ পাখণ্ড মৰ্দন নাম ইহাৰ। এহিহে মৰ্দিবে পাখণ্ড মতি জানিবা কলিত নামেহে গতি। কৃষ্ণৰ কিংকৰে শংকৰে ভনে বোলা হৰি হৰি সমস্ত জনে। হৰি ৰাম ৰাম। কৃষ্ণ পাখণ্ড মৰ্দন সমাপ্ত।